ওলাইছে, খেতিয়কসকল ওলাইছে, ব্যৱসায়ী সন্থা ওলাইছে, মাৰোৱাৰী সন্থা ওলাইছে, বেংগলী সমাজ ওলাইছে, জনগোষ্ঠীয় সকলো মানুহ ওলাইছে। প্ৰতিবাদ কৰিবলৈ থাকিলগৈ কোন? আমি জানো এই আৰক্ষীৰ পোছাকত যে আছে আমাৰ ককাই ভাইকেইটা, সেইকেইটাও পাৰিলে আন্দোলনত যোগ দিব। চৰকাৰে ভাবিছে নেকি যে আৰক্ষীৰ পোছাকত থকা মানুহকেইটাক সদায় এই অসমীয়া ককাই ভাইকেইটাৰ ওপৰত অত্যাচাৰ কৰিবলৈ দিব আৰু তেওঁলোকে বাধ্য হৈ চৰকাৰৰ নিৰ্দেশনা মানি কৰি থাকিব? নেমানে। এনেকুৱা দিন আহিব আৰক্ষী পোছাক খুলি আমাৰ ককাই ভাইকেইটাই সি আমাৰ লগত যোগ দিবহি। চৰকাৰে যদি সেইখিনি কৰিব লাগে, যদি চৰকাৰৰ যদি এনেকুৱা ধৰণৰ ইচ্ছা আছে কৰি থাকক, আমাক ক'বলগীয়া নাই। জাতীয় জনগোষ্ঠীয় সংগঠনৰ কোনো নেতৃত্বই ৰাইজক উচতনি দিয়া নাই, কোনো ৰাইজৰ প্ৰতিনিধিয়ে ৰাইজক উচতনি দিয়ালে অনা নাই। অসমৰ ৰাইজ ইমান আজি বুৰ্বক হৈ থকা নাই। অসমৰ ৰাইজে শিকিছে অতুল বৰাৰ নিচিনা জাতীয়তাবাদী পিন্ধা পিন্ধা ভণ্ড কেইজন মানুহে শিকিছে অসমৰ ৰাইজে যে আমাক কোনখিনি মানুহে প্ৰতাৰণা কৰিছে আৰু কোনখিনি মানুহে জাতিৰ বিৰুদ্ধে অৱস্থান কৰিছে। ৰাইজ, আমি আপোনালোকসকলক ধন্যবাদ জনাইছোঁ আৰু আহ্বান জনাইছোঁ। দুই-একে কৈছে যে 22 জানুৱাৰী পৰৱৰ্তী আমাৰ শুনানি দিন ধাৰ্য কৰিছে। কোনোবাই কৈছে যে 22 জানুৱাৰীলৈকে হেনো অসমৰ ৰাইজে এই আন্দোলন পাহৰি যাব। এইটো ভ্ৰান্ত ধাৰণা। অসমৰ প্ৰতিটো স্তৰৰ মানুহে, ধেমাজিবাসী ৰাইজে 22 জানুৱাৰী নহয়, অহা আৰু এবছৰৰ পাছলৈ যদি আন্দোলন কৰিব লাগে, আন্দোলন কেতিয়াও নকমায়, আন্দোলন বঢ়াবহে পাৰিলে। এনেকুৱা আশা নকৰিব। আপোনালোকে যদি ভাবিছে যে এমাহ সময় আছে আৰু এমাহ সময়ত অসমৰ ৰাইজে আন্দোলন কৰিবলৈ পাহৰিব আৰু আপোনালোকে সেই হিন্দু বাংলাদেশীসকলক ইয়াত সংস্থাপিত কৰিবলৈ সুবিধা পাব, নাপায়। আমি আপোনালোকসকলক সেই কথাটো আশা নকৰিবলৈ আমি আহ্বান জনাইছোঁ। পুনৰবাৰ ৰাইজক ধন্যবাদ জনাইছোঁ। আহক ৰাইজ, এতিয়াও যদি কোনোবাই ঘৰত এনেই বহি আছে, সেইসকলক আমি ওলাই আহিবলৈ আমি আহ্বান জনাইছোঁ। আৰু এটা কথা কিন্তু আপোনালোকে সাৱধান হ'ব, যাতে আমি কালি পৰহি এইটো বাৰ্তা দিছোঁৱেই যে আমি এটা নিৰ্দেশন দাঙি ধৰিম। অসম চৰকাৰলৈ আমি বাৰ্তা পঠিয়াম, যদি 1 লাখ মানুহো হয়, ক'তো এটা বিক্ষিপ্ত ঘটনা সংঘটিত নহয়। এতিয়ালৈকে হোৱা নাই, আজি কোনো দিনটোতো গোটেই দিনটোতো নহয়। আমি ধেমাজি আৰক্ষী বিভাগক আমি আহ্বান জনাইছোঁ। ধেমাজি আৰক্ষী বিভাগক আমি আপোনালোকক পতিয়ন নিয়াবৰ কাৰণে আমাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। আপোনালোকে নিশ্চিন্ত থাকক। এই ফিল্ডখনত নধৰিও যদি ইফালৰ পৰা মানুহ, গোটেই টাউনখনত নগৰখনত যদি মানুহ ভৰ্তি হয়, আজিৰ প্ৰতিবাদী কোনো এজন জনতাই কিন্তু কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা নঘটায়, আমি সেইটো কিন্তু জানো। কাৰণ ৰাইজে কেতিয়াও চৰকাৰক সুবিধা নিদিয়ে, প্ৰশাসনক কেতিয়াও সুবিধা নিদিয়ে যাতে আন্দোলনটো তেওঁলোকে স্থিমিত কৰিবৰ কাৰণে কিবা সুবিধা পায়, এই সুবিধা ৰাইজে নিদিয়ে। আমি সকলোকে আমি ধন্যবাদ জনাইছোঁ পুনৰবাৰ। এই জাতীয় জীৱনৰ সন্ধিখনত আমি সকলে, আপোনালোকসকলে একেলগতে আৰু আগবাঢ়ি যাব লাগিব। ভৱিষ্যতৰ কাৰ্যপন্থা আমি প্ৰস্তুত কৰি ল'ব লাগিব, কাৰণ আমাৰ হাতত বহুত সময় নাই। আমি এতিয়া দুটা পক্ষ, আমি অসমীয়া জাতি এটা পক্ষ আৰু অসমীয়া জাতিৰ বিৰুদ্ধে যোৱাসকল এটা পক্ষ। আমি অসমীয়া জাতিৰ পক্ষ শক্তিশালী, সেইসকলে ইতিমধ্যে উমান পাইছেই। হাজাৰ হাজাৰ জনতাই একেস্বৰে কৈছে নাগৰিকত্ব সংশোধনী আইন নালাগে। তাৰ পাছতো বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক কথা বতৰা প্ৰচাৰ চলাই বিভিন্নজনে তুচ্ছতাচ্ছিল্য কৰি বহুজনক বহু উপহাৰ দিয়াৰ প্ৰলোভন দেখুৱাই এনেকুৱা ধৰণৰ কথা বতৰাই এই আন্দোলনটো স্থিমিত কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছে। গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ, আমি সকলোৱে ভৱিষ্যতৰ কাৰ্যপন্থা আমি ঠিক কৰিব লাগিব। আমি সকলোৱে খুব ধৈৰ্যৰে এই আন্দোলনটো আমি আগবঢ়াই লৈ যাব লাগিব। আৰু যদিহে এইখিনি কৰিবলৈ আমি যদি সক্ষম নহওঁ, তেতিয়াহ'লে কিন্তু আমি আকৌ কিছুমান ভণ্ড জাতীয়তাবাদীৰ কবলত যে পৰিম, এই কথাটো কিন্তু নিশ্চিত। চৰকাৰখনৰ আমি কেইটামান কথাত আমাৰ দুখ লাগে যে আজি জাতীয় সংগঠনৰ বুকুচাত উঠি আজি মন্ত্ৰিত্বৰ সোৱাদ লৈছে, কিন্তু জাতীয় সংগঠনৰ আন্দোলনকে তুচ্ছতাচ্ছিল্য কৰে। কেনেকুৱা ধৰণৰ নিৰ্লজ্জ মানুহ এইবোৰ। আজি জাতীয় সংগঠনৰ দায়িত্বত থকাৰ আগতে সেইকেইজন মানুহ অসমৰ মানুহ কেইজন মানুহে চিনি পাইছিলে, ঘৰৰ ওচৰৰ এজন মানুহে চিনি পাইছিলে। যেতিয়া জাতীয় সংগঠনৰ দায়িত্ব ল'লে সমগ্ৰ অসমৰ মানুহে চিনি পালে, আৰু সেইকেইটা মানুহে আজি সেই জাতীয় সংগঠনটোক আজি তুচ্ছতাচ্ছিল্য কৰে। কেনেকুৱা নিৰ্লজ্জ মানুহ।
যে এইবোৰ মানুহৰ পৰা জাতিটো সুৰক্ষিত নহয়। আৰু এজন অসমৰ প্ৰবল প্ৰতাপী হিমন্ত বিশ্ব ডাঙৰীয়া বুলি কোৱা নাই, আজি দুদিনমান আগতে চিলাপথাৰ এখন প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিছিলোঁ। আৰু আমি তেওঁলোকৰ নিচিনা যিহেতু আমি অভদ্ৰ নহয়, আমি ভদ্ৰ বুলি ভাবোঁ অসমীয়া জাতি। আমিয়ে নহয়, সমগ্ৰ অসমীয়া জাতি যথেষ্ট ভদ্ৰ। আৰু আমি জ্যেষ্ঠজনক আমি সন্মান কৰিবলৈ জানো, আমি আই বাতৃসকলক সন্মান কৰিব জানো, আমাৰ পিতৃসকলক সন্মান কৰিব জানো, আৰু আমাৰ শিক্ষাগুৰুসকলক আমি সন্মান কৰিব জানো। নাৰাইজ আজি মোক পঢ়োৱা শিক্ষকজনে অকল আমাৰ কাৰণে শিক্ষাগুৰু নেকি? ক'ত দেখিছে এনেকুৱা অদ্ভুত যুক্তি? আমি জানো মোক পঢ়োৱাজনে অকল শিক্ষাগুৰু নহয়, অসমৰ যিমানখন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাগুৰু আছে সকলো আমাৰ কাৰণে শ্ৰদ্ধাৰ শিক্ষাগুৰু হয়। আৰু তেনেকুৱা এজন শিক্ষাগুৰুক মাল বুলি কোৱা এনেকুৱা মন্ত্ৰী এজন কেনেকুৱা নিকৃষ্ট মানসিকতাৰ মন্ত্ৰী। আমি ৰাইজক কৈছোঁ, ৰাইজ এই হিমন্ত বিশ্ব শৰ্মাৰ মালটো ক'ৰ পৰা টপকি গ'ল আমি গমেই নাপালোঁ। আমি কিন্তু বাধা দিব লাগিব। আৰু এনেকুৱা মানুহৰ আগত জাতিটো সুৰক্ষিত নহয়, এই মালটোক আমি বাধা দিব লাগিব। গতিকে আমি ৰাইজক আমি সজাগ